নমস্কাৰ সকলোলৈকে অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহুটিৰ আন্তৰিক ওলগ জনাইছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ৰঙালী বিহুটি ভালদৰে পাৰ হৈছে। মোৰ পিছে নাই, মোৰ এবাৰ বিহুটি মই উপভোগ কৰিব নাপালোঁ, কাৰণ মই এতিয়া বৰ্তমান হাজবেণ্ডৰ লগত শিলচৰত আছোঁ। ইয়াৰ পৰা যোৱা নহ'ল মোৰ ঘৰলৈ, কাৰণ ইয়াত মই অহা বেছি দিন হোৱাই নাই। এতিয়া যাব পৰা পৰিৱেশো তেনেকুৱা নাছিল, সেইকাৰণে কিছুমান অসুবিধাৰ কাৰণে যাব নাপালোঁ। সেইকাৰণে মনটো বহুত বেয়া লাগি আছে। আৰু ঘৰতো সকলো লগ হৈছে, ঘৰৰ মানুহ বছৰেকৰ বিহুটিত সকলো লগ হৈয়ে। এইবাৰ মইহে ৰৈ গ'লোঁ আঁতৰত, সেইকাৰণে বহুত মনটো বেয়া লাগি আছে। ঘৰলৈ বহুত বেছি মনত পৰি আছে। কি কৰিম আৰু, ছোৱালীৰ জীৱন যেতিয়া, এইবাৰ নহ'লগৈ আৰু যাবলৈ নাপালোঁ। বহুত কি ক'ম আৰু, ভাষা নাই ক'বলৈ, কিমান যে মোৰ বেয়া লাগি আছে। বছৰেকৰ বিহুটিত সকলো লগ হয়, সকলো গোটেই পৰিয়াল লগ হয়, সপৰিয়ালে এসাঁজ খাই ভালদৰে উপভোগ কৰে বিহুটি। মোৰহে কপালত নাই এইবাৰ। যি কি নহওক, সকলো মাহঁত পাপাহঁত সকলোকে বহুত মিছ কৰিছোঁ। নেক্সট টাইম যাতে লগ পাওঁ। এইবাৰৰ কাৰণে বাৰু যি হ'ল আৰু নেক্সট টাইম আকৌ যাতে লগ হওঁ গোটেই কেইটাই, তাৰে কামনা কৰিলোঁ। আৰু বিশেষ একো ক'বলগীয়া নাই মোৰ। সকলো ভালে কুশলে থাকক, এই বছৰটো যাতে ভালদৰে পাৰ হয় সকলোৰে, তাকেই কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।